নাচনীতে হাতীৰ চহপচত লাগিছে দেখি মোৰ মনে চোন কিবা কি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। আজি আমি কথা পাতিম কেইটামান কনফিউজ ফকতীয়া আৰু অসভ্য গানৰ ওপৰত। মানে ভিডিঅ'টো চালে আপোনালোকে নিজে বুজিব যে এইটো অসমীয়া গানে চাইছো নে কিবা বেলেগ। চ' ব'লক তেন্তে বেছি দেৰি নকৰি ফকতীয়া গানকেইটাক মাহ হালধিয়ে নোৱাই আজি ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' ৰাবণধেনু 4G, মই টংকেশ্বৰ। মই ঘৰৰ পৰাই কৈছো, মোৰ কাৰণে প্লিজ অসমীয়া ফকতীয়া ছিংগাৰৰ কেইটামান ফকতীয়া গান প্লে কৰি দিয়ক। প্লিজ প্লিজ প্লে কৰি দিয়ক। গানটোৰ আৰম্ভণিতে আমাৰ দদাই চাহ খাই আছে, মানে গৰম গৰম চাহ। তাৰ পাছত বাইদেউ গৰাকীক এই ৰূপত দেখি আমাৰ দদাই চাহ খুৱাই বন্ধ কৰি দিলে। মানে বাইদেউ গৰাকী আগত চাহে চেঁচা হৈ গ'ল, বুজিছে? আৰে আৰে ছোৱালীজনী মিঠা হাঁহিত আমাৰ দদাই খাৰা হৈ গ'ল যে। নহয় মানে তোমালোকে ভুল বুজিলে, আমাৰ দদাই কিয় উঠি দিলে মই সেইটোহে কৈছো। এইটোহে অলপ বুজি নাপালো, মানে আকৌ এবাৰ চাওঁচোন। বাইদেউ গৰাকী ঠাণ্ডা লাগিছে যেন পাওঁ, সেইকাৰণে এনেকুৱা কৰিছে। আৰু এনেও গা ধুই আহিছে যে ঠাণ্ডাটো এনেও বেছি, সেইকাৰণে এনেকুৱা কৰিছে। আকৌ আমি মানে ইনে যিটি বুজো, ভুলকে ভাবো। সাগৰ নীলা তোমাৰ দুচকুত গাঁৱৰে কাজল খানে। আৰে এইটো অসমীয়া গান নে কিবা বেলেগ লগাই দিলো নি? আকৌ নহয়, মানে অসমীয়া গানত এইবোৰ থাকে জানো? নহয়, পিছে আজিকালি অসমীয়া গানত এইবোৰ কিছুমানে ভালো পাব পাৰে নহয়। সাগৰ নীলা তোমাৰ দুচকুত গাঁৱৰে কাজল খানে। ये बहन चो सारे मिलके हमको पागल बना रहे हैं। কৃষ্ণ, এইবোৰ অসমীয়া গান, মানে অসমীয়া গানতো এইবোৰ আহি গ'ল আৰু। বাহ, বেলেগ পৰিৱৰ্তন হৈছে কিন্তু। নহয় মানে পশ্চিমীয়া সভ্যতাৰ বেলেগ আঁকোৱালি ললেও নললেও এইবোৰ কিন্তু ভাল আঁকোৱালি লৈছে। চিন্তা হ'ল এইবোৰ গান পৰিয়ালৰ লগত আমাৰ ৰাৱণধেনু 4G চাব পাৰিম নে নোৱাৰিম? আকৌ মানে প্লিজ প্লিজ কৰি যে ৰিকুৱেষ্ট কৰিব পাৰিম নে নোৱাৰিম? আৰে আৰে কি হৈছে মানে ইমান হৈছেগে যে আজিকালি অসমীয়া কিছুমান গানো বাহিৰৰ গানৰ নিচিনাই বনাইছে দেই। বাহিৰৰ গানত যেনেকৈ পেটত আঙুলি ভৰাই চাৰ্জ লয়, ইলেক্ট্ৰিচিটি নোহোৱাকৈ যেনেকে লাইট জ্বলায়, এই গানটোতো তেনেকুৱাই কিবা কৰিছে চাগে। অসমীয়া গান এটাত এইবোৰ ভাল নালাগে বাই, মানে কিবা কিবি লাগে। মেঘালী মেঘালী তোমাৰ চুলি বা লাগি লাগি ঘূৰে। ৰাম ৰাম, ইমান খিনি পাই চাগে, আৰু কি বাকী থাকিল? আমাৰ হেৰি হেৰিকা এনেই বদনাম হ'ল, এইটোতো বেছিহে হেৰি। মেঘালী তোমাৰ চুলি বা লাগি লাগি ঘূৰে। আৰু এতিয়াও এটা সমাজ সচেতনে আকৌ আমাকে বেয়া বুলি কব, আমাকে গালি দিবহি এইবোৰ ভিডিঅ' দিছো বুলি, ৰোষ্ট কৰিছো বুলি। অলপ দিনৰ আগত কৈছিল আমি ৰোষ্টাৰবোৰে বোলে অসমীয়া সংস্কৃতি ধ্বংস কৰিছো, অসমীয়া গান ধ্বংস কৰিছো। আৰে ভাই, আমি ধ্বংস কৰিছো নে এনেকুৱাবোৰে অসমীয়া সংস্কৃতি ধ্বংস কৰিছে বুজি চাই চাগে। আৰু এটা কথা, আমি এই ফকতীয়া গান, ফাল্টু ভিডিঅ' যিবোৰে অসমীয়া সংস্কৃতিৰ নাম নোমোৱাই, সেইবোৰকহে ৰোষ্ট কৰো আৰু ৰোষ্ট কৰি আপোনালোকৰ মাজত দাঙি ধৰো। আৰু আমি এই ফাল্টু গানবোৰ নাইকিয়া হোৱাটো বিচাৰো। আমি অসমীয়া গায়ক আৰু অসমীয়া গান ধ্বংস নকৰো। কাষলে আহিলে নেজানো কিয় যে
হাহু কি নাহাহু তোমাৰ হাঁহিত গান দেখিলে মই কলো নহয় বহুত উন্নতি মানে এনেকুৱা বস্তু অসমীয়া গানত দেখিম বুলি ভবা নাছিলো দেই জিঅ'য়ে যেনিবা হেৰি বন্ধ কৰিলে কিন্তু এইবোৰ বন্ধ হব লাগে অসমীয়া গানত জানিছো আজিকালি মডাৰ্ণ যুগ এইবোৰ নহলে অসমীয়া গান আৰু ভিডিঅ' একো নচলে কিন্তু এতিয়াও বহুত মানুহে অসমীয়া চিনেমা আৰু অসমীয়া গান চায় এতিয়া আমিয়ে ডিচাইড কৰিব লাগিব অসমীয়া গান আৰু চিনেমাবোৰত এইবোৰ চলিব দিবানে নে এইবোৰ বন্ধ হোৱাটো বিচাৰা নহলে নিজৰ নিজৰ পৰিয়ালৰ মা দেউতা আৰু ল'ৰা ছোৱালীৰ আগত একেলগে বহি অসমীয়া গান আৰু অসমীয়া চিনেমা হিচাপে এইবোৰ হেৰি পিটিকি চাবগে লাগিব আৰু ভাবি চাবচোন কথাখিনি এবাৰ বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা পালা জনাবচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পুনৰ লগ পাম মই এটি নতুন ভিডিঅ'ত বাই বাই